নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই জীৱনত প্ৰথমবাৰৰ কাৰণে বিউটি পাৰ্লাৰ আহিছোঁ। কথাটো চাগে আপোনালোকৰ বিশ্বাস হোৱা নাই, তথাপি আপোনালোকক মই মোৰ ফালৰ পৰা কৈছোঁ মই জীৱনত কেতিয়াও বিউটি পাৰ্লাৰ আহি পোৱা নাই আৰু আজি প্ৰথমবাৰৰ কাৰণে বিউটি পাৰ্লাৰ আহিছোঁ। জীৱনত মই কেতিয়াও থ্ৰেডিং কৰি পোৱা নাই, ফেচিয়েল কৰি পোৱা নাই বা পাৰ্লাৰত চুলি কাটিও পোৱা নাই। এয়া আহি পাইছোঁ অকণমান মাছাজ কৰোঁ বুলি। তাৰমানে মোৰ বাইদেউৰ বিয়া আহি আছে ফেব্ৰুৱাৰী 20 তাৰিখে, গতিকে অকণমান ফ্ৰিজ মাছাজ কৰোঁ বুলি ভাবিছোঁ। তাৰপিছতে বিয়াৰ আগত আকৌ এবাৰ কৰি দিম। গতিকে এয়া প্ৰথম ক্ৰীমটো এপ্লাই কৰিছে। কি ক্ৰীম দিছে মই নাজানো, তথাপিও এয়া মোৰ কৰি পেলাই হৈ গ'ল। দেখিছেনে ইমান ধুনীয়া লাগিলে স্কিনটো। আপোনালোকে কেমেৰাত চাগে ভালকৈ ধৰিব পৰা নাই, তথাপিও মই নিজৰ ফালৰ পৰা কৈছোঁ। প্ৰথম দিনা ইমান বেছি জিকমিকাই আছিলে নহয়, সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু ডিব্ৰুগড়ৰ মাজমজিয়াতে থকা থানা চাৰিআলি ফ্ৰেণ্ডছখনলৈ আহিছিলোঁ মই। মেন আৰু ওমেন সকলোৱে কৰিব পাৰি ইয়াতে। এইফালে পাৰ্লাৰখন অকণমান দেখুৱাই দিছোঁ, বহুত বেছি ধুনীয়াকৈ ছাৰ্ভিচ দিছে, ভাল লাগিলে। এইফালে বেটী আকৌ অকণমান চুলিও কাটি ল'লে। গতিকে ভিডিঅ'টো সৰু সুৰা আছিলে, কেনেকুৱা পালে চাই জনাব। আৰু বিয়াৰ ভিডিঅ'বিলাক এতিয়াৰ পৰা হয়তো এটা দুটাকৈ আহি থাকিব। আপোনালোকে খুব বেছি মৰম দিব আৰু আজি মোক পাৰ্লাৰলৈ অহাৰ পিছত কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবচোন বাৰু। আৰু এইয়া দুখনমান মই ফটো লগাই দিছোঁ ইয়াতে, স্মৃতি হিচাপে থাকি যাব। গতিকে বাই বাই দেই, সকলো ভালে থাকিব।